হেৱালি হেৱালি আপা ক'ত গেল এ ক'ত আছে মানুহটো ওলাই আহে দেখোন নাই কি হৈছে আপনার কেমন এটা মিথ্যাকে পয় মাথা এটা নষ্ট হয়ে গেছে আপনার মাথা উনানতে আপা ক'ত গেল মোৰ বেৰি মনটো কেমবা লাগছে বলে বাইরক নামান ওলাই গেছি ও তাৰ মনটো কেমবা লাগিলে পৰীক্ষা হল পৰা মাষ্টাৰে ওলাই বেৰিব হব আপনি ইমান বইপে নালগে মাথাটো পাগলা হব পড়ানতে নামান ওলাই গেছি তাতে কি হলে আপনার মানে এটা ঠিক পেলাগা এৰি দিয়ে ভকত ছাগালৰ নিচিনা ঘূৰি থাকিব যদি কিবা কাৰণত চলিৰ পৰীক্ষা বয়া হয় দুয়োকে ধৰা সাপ কোবাই দিম বান্ধি কেনে পিঠি চালেই ৰে পেলাম মই ক'লো আপনি আগতে বহুত বুক লেখে আজিকালি প্ৰেক্টিকেল সব থাকে গম পাইছি না চলি এনেও পাছ কৰিব আৰু আপনি দেখোন 5 বার 6 বার দিছি এতিয়া পাছ কৰিলে না ফেল কৰিলে এটা গিলি গমে বনাই হে বলি কি সুৰশ্বৰী সুৰ বনাবি নেকি আপনি সুৰেছিল নেকি তো সুৰ নাচলো মই উদাহৰণে দিছো তই ইনকে চলিক লাই দি কিনে নষ্ট কৰিছে যদি কিবা কাৰণত চলিৰ পৰীক্ষা বয়া হয় তাৰ লগত তোৰো চাল ছিকিম মই পিঠি সিংহ এটা আপনি মাৰো কাটো হিংকে ৰাখে আমাৰ বেলেগ কাম নাই আকৌ মাৰো কাটোকে নাথিবি তাৰ টিউচনত কিমান পইচা খৰচা হৈছে স্কুলত কিমান কিতাপ কিনবা লগা হৈছে মইহে জানো গাত তেজ পানী কৰি দিছো মইহে জানো আজি হিও ৰকত খেলবা গৈছি তাক চাওঁ মই পিছতহে তাক সুধিম মই পৰীক্ষাৰ কেইদিন খেলা পঢ়িব লাগে না খেলা খেলবা যাব লাগে সাইন্সৰ নামটো কি থকা মামাই কি কৈছে ভাই মেম নহয় তুই অপেশ্বৰী আমাৰ কলেজত তাকেতো ভাই আৰু ক্লাছটো কেনেকৈ যায় গমেই নাপায় কি কম আৰু মই তাই ক্লাছটো তাকে চাই দেখো আৰু এনেকুৱা লাগে আফচোচ লাগি যায় ক্লাছটো আৰু অলপ সময় থাকিলে মোৰ এনে নালাগে আমাৰ প্ৰিন্সিপাল ছাৰক কৈ কেনে বিজ্ঞানৰ ক্লাছটো কৰি জানি গতা দিনটো সেনা নালাগে মোৰ আৰু এটা কথা সাইন্সৰ মেমে একেটা চেপ্টাৰ কিয় নপঢ়ে বুঢ়াটো যি পঢ়াবা এই তাকেতো মই এইটো কথা ক'ব খুজিছোঁ তাকে বুঢ়াটোৱে কেতিয়া চেপ্টাৰ পঢ়ে তাই নপঢ়ায় তাই পঢ়ালে ভাল লাগে সেনেকুৱা মেমৰ নিচিনা ঠগা আপডেট পালি পতাব পালি আন নালাগে আৰু মোক না মেমকে পতাই দিয়া ভাই তাই কি কথা হয় মেমৰ তোৰ দ্বাৰা পতব নেকি বিয়া নাই কিন্তু গম পাওঁ কিন্তু মেমক মই পতা ঠাণ্ডা মাৰি অলপ চলপ পঠিয়াব পাৰে খালি এইটো ঠাণ্ডা মোক কিন্তু মাজে মাজে চাই কিনে হাঁহি মাৰে তোক দেখি হাঁহিব তই 10 ক্লাছতে যিমান লম্বা দাঢ়ি হৈছে খালি ইমান তোক দেখি নাই কাষ দেখি আহিব সেইটোৱেতো আচল ডাঙৰ কথা বাইদেউ মোতছে ডাঙৰ হয় না নহয় আৰু মোক অলপমান ডাঙৰ আন দেখি মিলিব এতিয়া সেইকাৰণেতো বাইদেউক প্ৰপ'জ কৰিম বুলি ভাবিছোঁ যা প্ৰপ'জ মাৰ এই প্ৰিন্সিপাল টাউলা এই লাংটা কৰিব তোক তাতে প্ৰিন্সিপালে আৰু কিয় ক'ব প্ৰিন্সিপালৰ শুনাক নেকি এইটো তাইক কিবা এটা চালি হ'ল আগে প্ৰিন্সিপালে মাৰে সেইটো গম নাপা তই নতুনকৈ আছে নেকি স্কুলত আৰু এটা সেইটোৱে কথা ভাবছোঁ ৰ বাইদেউক কিবা ক'লিকে কোনোবা কিবা চালিকে ধৰি শিকাই দিয়ে কিয়নো নাজানো তাত চলি বুলিও আছে টিভিও আছে তাৰ তথাপিও কিবা আমাক বৈ আছে ভাবছা এই নহয় আৰু এটা কথা আমাৰ স্কুলত চলি গ'লে চবেই কাৰণে বাইদেউকে চাই থাকে না সেইকাৰণে অলপমান কাৰা কৰে বোধহয় কোনবা গেছি চলি যোগেশ ভাইটি মই কৈছো ৰবা চিন পাইছ কথা এটা হলা তুমিতো গম পাইছ মোৰ আৰু পৰীক্ষা বয়াই হৈ আছে এইবাৰ এটা কাম কৰিবা পৰীক্ষাটো নাহিলে পৰীক্ষা নাহাতে তুমি যি নোটছখিনি লিখছ সেইখিনি নোট দিবা মোক তুমি চিন্তা কৰিবা নালাগে নোটখিনি মই কপি কৰি লৈ কেনে তোমাক দিম তুমি বুজি নাপোৱা মেট্ৰিক দিবা খুজি আছো আগতে যি 14 বাৰ দিলো এইবাৰ মই পাছ কৰিবই লাগিব কথা আছে গম পাইছ না এফালে তাইও বিয়া নহয় মোৰ লগত মেট্ৰিক পাছ নকৰাকে এফালে বাইপিয়াকেও বিয়া নটা বুলিও কৈছি তাৰ কৰি ডাঙৰ কথা হৈছে মোক দেউতাও মেট্ৰিক পাছ নকৰাকে সোধাই নেৰে তুমি যি বুজি পাইছ এতিয়া মোক কোনেও সোধাই নেৰে তাতে এটা কাম কৰো দে অলপ কষ্ট মষ্ট মেট্ৰিকটো পাছ কৰো দে তুমি আৰু এখিনি মোক সহায় কৰিব লাগিব গম পাইছ না সেই নাই দে হ'ব দে তোমাক মই ফোন কৰি কেনে লগালগি হ'ম দে নোটখিনি দিবা তুমি মোক মিছ নকৰিবা দে হ'ব দে মই তোমাক ফোন কৰিম দে তই দুখন কিতাপ লৈ পঢ়ি আছা মানুহ চলিছে দাম কিতাপ কাষত লৈ পঢ়ি তই দুখন কিতাপে দি মেট্ৰিক পাছ কৰিবি এইটো মাথাত এখন কিতাপে নোমাই গোটাইখিনি একেলগে পঢ়িম নেকি এইটো মেচিন নহয় কথা গম পাইছে মানুহ চলি বোলে ধূপ লগাই পঢ়ে তই লাইট চাইট তোকে ইমান ফেচিলিটি দিছো তই তথাপিও পঢ়িবা নৰা তেতিয়াহ'লে বন্ধ কৰি মই ধূপতে পঢ়ো দে ধূপতে পঢ়ে চলি মুখ নাচাই দিয়া একদম লাও পাত কচু পাত পঢ়বা তোৰ এখন ডিষ্টেঞ্চ দিবাকে আনো পঢ়িবা দিছোঁ অলপমান ভাল কৰি পঢ়িবা দিছোঁ ভালকৈ পঢ়িবা লাগিব দুখন কিতাপ মানুহ ভালকৈ পঢ়ে একেলগে গোটা পঢ়িবা পাৰি নেকি চকু দুটা আছে মাথা এটাই মোৰ জগন্নাথ চলিক দেখিছে না ষ্টাৰ পাইছি ৰোমেনৰ চলি ফাৰ্ষ্ট পাইছি আৰু হৰেণৰ চলি 4 লেটাৰ পাইছি তই কি কৰিবি তই ৰাজ্যখনে গোটাই চলিৰ উদাহৰণ দিলি ৰত্নৰ গোটা উদাহৰণ কেনে দিলি ষ্টেন আচলতে ষ্টেন কৰিছিল পৰীক্ষা 2 দিন পিছত এটা পিপল আনিছে এতিয়া এটা চলি বাপা তোক তিৰি লগাইছিল আনি দিম দে তই এটা কৰ মতে তিৰি লাগে বুলি তোক বয়স নহয় হৈছে তাক তিৰি লগাইছিল কৈ যায় আকৌ পিঠি গৰু বাজাৰ কৰি আহিছিল তিৰি লগা দেউতাক ক'বা ইচ্ছা তই ক'বি যে আলোচনাটো কৰগেল বুজাবই বেলেগ ভালকৈ ক'লে কি বেয়া হৈ থাকিব ক'ব পাৰিবি নেকি তোৰ এখনি হাৱা আছে নেকি তোৰো পিঠি ভাল হ'ব মোৰো পিঠি ভাল হ'ব ঘণ্টা চাইলে কথা ক'লেও বুজি যে নাপায় মুখে কথা ক'বা চালা চলি
অ' বৌ মোৰ ঘৰত আছে আছে ৰ'বা কিবা দাই চাই লগাইছে নেকি এই দাই লগাব বুলি মই জানোৱে চাৰিওফালে দাই লগাই ফুৰে এই নহয় আকৌ দাই চাই লগোৱা নাই এই অলপমান মোৰ তাৰ লগত কথা আছিল কি কথা কি কথা মানে এই অলপ নোট চোটৰ কথাই আলোচনা অ কৰিব তোৰ নৰক মই পৰীক্ষা দিব চাগে ন সেইকাৰণে নহয় যে কিবা বেলেগ যাওঁ মই কম যাম পিছত মোৰ পইচা খুৰা পইচা ল'ব অলপমান দেউতাৰ ঘৰত আছে নে কি মোৰ কপালত বেল লেখা আছে তোৰ কপালত বেল লেখা নাই ৰ কিন্তু তই মোক কেনেকে ক'লি মই তোক দেউতাৰে কথাই সুধিলো মই কি ইমান বেল নেকি দেউতা নাথাকিল যে মই ঘৰতে দিন দি পেলাই কিতাপ হাতত ল'ম আৰু দেউতাৰ থকাৰ কাৰণেতো পঢ়ি আছোঁ হিন্দী বুলি নো আৰু কি কথা আছে পৰীক্ষা আহিলে দিল্লী পৰিলে হ'লেও পঢ়িব লাগব এই দেউতা পিছফালে কাম কৰিছে তাতে কি কথা আছে কথা পতা যোৱা এই মোৰ দেউতাৰে লগত কাম নাই ৰ মোৰ তোৰ লগতে কাম আছে তেতিয়াহ'লে দেউতাৰ বিচাৰ কিয় লৈছে আপুনি এনাই ল'লো একবাৰ দেউতাৰ বিচাৰ দে কওকচোন মোৰ লগত কি কথা আছে তোৰ লগত কথা মানে তইতো গম পাইছাই মোৰ এইটো 16 বাৰ বাকী অলপমান হেল্পৰ কাৰণে আহিলোঁ নোট চোটৰ খুৰা কি কয় এইবাৰো দিব এখন নাটকৰ বাদ দিয়া ভাল নেকি আৰু 2 বছৰমান যোৱাৰ পিছত আপোনাৰ ৰূপালী জয়ন্তী পাতিব পাৰিম তেতিয়া পাছ কৰিলে হ'ব এই তুমি দুৰ্বৰ কণ্ডিশ্যন বুলিয়ে জানাই কিহৰ কাৰণে মই দি আছোঁ কি আছোঁ আৰু এইগিলা ৰূপালী জয়ন্তী কৰি মোক ঠাট্টা নকৰিবা অলপমান কৈছোঁ আৰু কথা এটা হ'লা মই আজি এই 16-17 বাৰমান দিবা ওলছোঁ হ'লেও মোৰ কথাগিলা মনত কিয় নাথাকেনো ইমান মই পঢ়ি থাকোঁ হেৰি কৰি থাকোঁ বানান য'তে য'তে মই মুখস্থ কৰি থাকোঁ তথাপিতো মোৰ মনত নৰয় তুমি বাদাম খাই না বাদাম খাম মই কিয় নাখাম বাদাম অৰিজিনেল বাদামটো খাব লাগিব সেইটো বাদাম আনিব সেইটো বাদাম খালি পুৰা মনত থাকিব বাদাম সঁচাই নে বাদাম খাব কৰিব আপুনি যদি মনত থাকে মোক ক'ব আপুনি সঁচাই একদম মনত থাকিব আমাৰ দেউতা বাদাম দিছে মোক লাগি সেইকাৰণে মোৰ মনত থাকে হয় নেকি এই বাকী মই বাদাম খাম দে অলপ নোট চোট কিবা দিবা নেকি নে দিম দিয়ক এই গোটাই লেখা নাই মই তাৰমানে এটা তাত বহি আনিছোঁ সেনে কপি কৰিছে তাৰপিছত আপোনাক এই মই ফটো মাৰি হ'লো নেওঁতে যি লিখিছ ফটো মাৰিব নেকি দুটামান ফটো মাৰি লৈ যাওঁ কিন্তু তাতে গোটাই নাই আৰু এটা বহি আছে সেইটো বহি আনিব লাগিব হয় নেকি তে মই এটা কাম কৰিম দে মই আহিম দে আহিৰে মাজতে কালি পৰহিৰ ভিতৰত আহি কিনে মই গোটেইখিনি নোট লৈ যাম তুমি কিন্তু ভালকে ৰেডি কৰি থবা আৰু বাকী বাদাম খালিটো হ'ব ন বাদাম ভাল বাদাম আনিব লাগিব অৰিজিনেলটো আনিব লাগিব সেইটো নহয় সৰু সৰু বাদামটো এই ডাঙৰ ডাঙৰ দীঘল দীঘল বাদাম দিছে সেইটো বাদাম মাউৰাত তাতো আমাৰ পাত কাটছো ঘৰত ক'ত যাস এনা অলপ আৰু ক'ত যায় পৰীক্ষাৰ সময় অলপ পঢ়া শুনা কৰিব লাগে তেতিয়া আমাক দেখে পাৰবি বাকী তোক টিউচন মাষ্টৰে কিবা নোট চোট দিছি নেকি দিছিস দি দিবি মোক এই ঘূৰা আপুনি আন খেলা বাদ দিয়ক কিমান পৰীক্ষা দিলে কিমান ফেল কৰালো লাচন বোলা বস্তুটো আছেনে নাই মোক ঠাট্টা কৰিব পৰা আহিছে তোৰ মই বাইকেৰ বয়সৰ সমাই দে দিম বুলি কবি নেতা বুলি কবি দেউতাৰ বয়সৰ কাৰণেতো কৈছোঁ আপোনাক অলপ বাদ দিয়ক অলপ বিয়া চিয়া পাতি সংসাৰ চাকৰ কৰক মৰিবৰ কাল হ'ব 15 বছৰ পৰীক্ষাই দিলে অলপ বেলেগহে কৰক অলপ বাদ দিয়ক আৰু স্কুলকে এই নেতা বুলি কবি এনাক ইমান ঠাট্টা নকৰিবি এই মই চিন্তুৰ পুতা কৰ্তাৰ পৰা আনিম যা অ বাবু হা এই ধুনীয়াতে মানে কোক গেছি চলিটোৱে পুৱাৰ পৰা বিচাৰি আহিছোঁ এইটো ৰুমতো নাই সেইটো ৰুমতো গেল বা কোক চাউল এফালত দেখি কোক বা গেল অ বাবু হা এই ধুনীয়াতে মানে কোক গেলে অ বাবুৱে বাচ্চাটো নেদে হা এই ধুনীয়াতে মানে গা ধুই থকা বুলি ভাবিছিলোঁ কোক গেল চলিটো পুৱাৰ পৰাই বিচাৰিবা নাই হা মোৰ বাচ্চাটো পঢ়িছে মই এনেই চাৰিওফালে বিচাৰি মোৰ লৈ এতিয়া পঢ়িছা দে ভালকে পঢ় মোক গাখীৰ চেগাৰা নুৰে নামান খাবি আৰু কিবা খাবি নেকি দে বাদামো আনিম দে দুটামান দে পঢ়ত পঢ়ি থাক খালি প্ৰিয় মেম নমস্কাৰ গ্ৰহণ কৰিব আৰম্ভণিতে কওঁ এখন কোনো লাভ লেটাৰ নহয় এখন ইমাৰ্জেঞ্চি নটিছে মোৰ হৃদয়ৰ পৰা যেতিয়া আপুনি ক্লাছত সোমায় তেতিয়া মোৰ ব্ৰেইন অট'মেটিক লোডিং হৈ যায় কাৰণ মোৰ ছিষ্টেমটোৱে আপোনাৰ ফেচ ডিটেক্ট কৰিবলৈ বিজি হৈ যায় আপুনি যেতিয়া কয় ৰিড দ্য চেপ্টাৰ মই কিতাপ খোলোঁ ঠিকেই কিন্তু চকু কেৱল আপোনাৰ দিশতে স্ক্ৰল হৈ থাকে পৰীক্ষাৰ কুৱেশ্যন পেপাৰ দেখি মই ভাবোঁ হে ভগৱান মেমক চোৱা বন্ধ কৰি অলপ পঢ়া শুনাও কৰিলোহেঁতেন তেন্তে আজি এই দিন নাহিলহেঁতেন আপোনাৰ হাঁহিটো ইমান পাৱাৰফুল যে মোৰ মাৰ্কছ 30ৰ পৰা 130 কৰিব পাৰে কিন্তু দুখৰ কথা এক্সাম হলত আপুনি নাথাকে কি কৰোঁ মই এফালে মোৰ পঢ়া মনত নাথাকে এফালে আৰু নতুনকৈ মুনে মোক বাদাম খাব দিছি মোৰ এতিয়া বাদাম খাই নে চব গেলে মনত কৰিব দিছি এফালে ঘৰতো নামনে এফালে আপিৰ বাইকো নামনে মোৰ জীৱনটো ইনকে গেল দেখোন খুৰা কান্দি নেকি নে কিবা কাবাৰ কিবা হ'ল নেকি মুন দেখোন নাই বচোন তোক কান্দি আছো কাবাৰ কিবা হ'ল নেকি বচোন কওঁ দে কিয় কান্দি এনেকে কিবা কাবাৰ কিবা হ'ল নেকি কাৰো আকৌ নাই ৰ
তই সিদিনাখনে মোক পঢ়া মনত থকাৰ কাৰণে তই বাদাম কেইটা খাবা দিলি না বাদাম খাইছি দেখা নাই বাদাম খাইছো মনত পৰিছি না যে বস্তুবিলাক মন থকা আধা কেজি আনি খাইছো ক'ত মনত পৰিব এতিয়া মোৰ এক চুক গেলি মনত পৰিব দিছি দেখোন পঢ়া মনত থাকিব পাৰি কি কথা কয় ক'ৰ পৰা আনিছিল বাদাম বাদাম ৰাজু মাউৰাত তাৰ পৰা আনিছো সেইটোৱে ভুল তাহাঁতে ভুটীয়া বাদাম বেচে তাহাঁতে এই কাশ্মীৰী বাদাম পায় হেৰিত এই কলিতাস্তৰ তাৰ পৰা আনিব লাগে হয় নেকি সেইকাৰণে মনত থকা নাই তে ভুটীয়া বাদাম খালি এনেকুৱা হ'বয়ে তই তোমাৰ লগত ফাল্টুমি কৰি থকা নাই মই আপোনালোক কিয় ফাল্টুমি কৰিম মই নিজে খাই আছো সেই বাদাম তই সঁচা হৈছে না তে খাইছোতো তই সপাত খাই গৈছোন এই সপাত নাখাওঁ মই হাততে মুঠা মাৰি খাওঁ উপাত নেকি মই সপাত যে খাম ঐ ডলা আও ক'ত যা ইমান তাড়াতাড়িকে ঐ এডমিট দিতে যাও এডমিট কি হ'ল মই এবাৰ মেট্ৰিক দিম না তই আৰু মেট্ৰিক দিবি তোৰ 16 না 17 বাৰ হ'ল এইটো শুনা তই কথাটো জানাই মোৰ তাত সৰু মেট্ৰিক পাছ নকৰা কাৰণে কিটো নেদে এফালে মায়ে মাবাও নামনে মেট্ৰিকটো উঠোতে পাছ কৰিবই লাগে সেইকাৰণে মেট্ৰিকটো পাছ কৰোঁতে কিবা এইবাৰ তোৰ লগতো কি হ'ব চৰকাৰৰ টকা মাখা অপচয় কৰিলি যা তই কি অপচয় কৰিলো মই চাওঁ তই 16 বাৰ না 17 বাৰ এডমিট খান আনিবা নিগলি তাতে কাগজখিনি তোৰ নষ্ট নহ'লে এডমিটত 17 বাৰ নহয় ৰ 16 বাৰ 16 তই আকেই দিচোন কি অপচয় হ'ব আৰু কাগজ এখানে যিয়ে নহওক আমাৰ আপাক কৈছে না নাই তাক কৈছো সি গেছি নেকি সি জনাম পাইছোঁ ঘৰতে আছে পাইছোঁ মই ঘৰত আছে নেকি তে তই তাক কবি মই যাই থাকো দে তে যা মই কৈছোঁ যা তাক যা আমাৰ এই ছাগালটো গমেই পোৱা নাই বোধহয় ৰ আপা ক'ত আছে তো ক'ৰবাত কিয় লাগে কি কিয় লাগে তাত যি এডমিট দিছি গম পাই না নাপে আপুনি ক'ত গম পায় এডমিট দিয়া বুলি কি ক'ত গম পাই আই আকালগৰ ভিতৰত ধুই এডমিট আনিবা গেছি সি ঘূৰবা গেছি নেকি ছাগালে গম নাপাই সি এডমিট দিয়া বুলি আজি আকালগৰ বিটু দেখোন চুলি যাহে হৈছে আপোনাৰ বয়সত ধুনি সি আমাৰ বৰ আকালগে হ'ব আৰু সৰু তাকে মানে সি মোৰ লগৰে সি বাবুৰ লগতহে পৰীক্ষা দিব বাপ্পা সি এতিয়াও পৰীক্ষা দিব তাৰ বহুত কথা আছে এইগিলা নাজনাৰে আমাৰ মাজত মাত পাতিবা নাংগে আমাৰ এই ক'ত গেল ছাগালে আছে ৰ'ব বাপ্পা সি এতিয়া গেলি বুঢ়া হ'ল পৰীক্ষা দিয়ে আছে হ'ব আৰু যিমান দিছে আৰু এতিয়া গেলি পৰীক্ষাই দি থাকিব লাগে না তাৰ পিছফালে আমাৰ পূৰ্বে নালাগে জানি চলটোৰ পিছফালে পৰ তোৰ কাৰণে লাই পাই গেছি চলটোক মাত এডমিট যাব লাগে এটা মিনিট নাখিব আপুনি বেছি এটা মিনিট অলপ লাগা বাবা হৈছি না নাই ওলে আজি পৰীক্ষা বেছি দেৰি ৰখিবা নৰা সোনকালা হ'ব দে ভাল লগা হৈছে হ'ব ভালে হ'ব পৰীক্ষা তোৰ হ'ব তুমি মন্দিৰৰ আগত এটা হেৰি তাৰ কাৰণে প্ৰাৰ্থনা কৰা অলপ সময় যো আকৌ লগা নাই যো ভালকে পৰীক্ষা দিবি দে বাবা মই কৈ দিমে কাইলৈ ক অলপ পিছত দেখি চাৱা চুই কৰিবি শুনছা না নাই অলপ দেখাব টান পায় তে মই কমান দক দেখাব কেনে দেখাব এই কেইটা আহিছি ৰ একেলগে যাবি ৰ যদি মই তোৰ পিছফালে পঢ়ো দেখাবি হা এই ঘূৰা টেনশ্যন ল'ব নালাগে যেতিয়া মোৰ পিছফালে থাকে এইবাৰ আপুনি পাছ কৰিব তাকেতো এটা কথা হ'ল ঘূৰা এটা মই আপোনাক কথা সুধিব লগা আছিল কি এই আমাৰ বাটত যি একদম পাকৰি আছে অঁ সিহঁতৰ জন্ম বোলে আৰু আপোনাৰ জন্ম আকে আকে দিনে তেতিয়া কিবা অনুষ্ঠান হৈছিল তাত বৃক্ষৰোপণত ৰোৱা আপোনাৰ সেইদিনা জন্ম হৈছিল আকে লাগে সেই পাকৰি গাছডাল মৰি কেনে মানুহ কাটি লৈ গুচি গেল আপোনাৰ এইটো মেট্ৰিক পৰীক্ষা দিতে আছে নে আপুনি ভোকে আমাৰ ঠাট্টা কৰা আজি পৰীক্ষাৰ দিনে এই দেখাব এই ঘূৰা না কৈছোঁ মই আজি আপোনাক পাছ কৰাম আৰু এইবাৰ পাছ কৰিব বাদ দিব আৰু চলটোৰ পৰীক্ষা ভাল হ'লে হয় যি হিচাপত পঢ়ছি পাছটো কৰিব লাগে যদি পাছ নকৰে বাইপেকে পিঠি গৰু বজাৰ কৰিব দকে তাকতো মাৰিব মোকো মাৰিব লগতে হে ভগৱান সি কিবাকে একবাৰত পাছ কৰি গেলি হ'ল সেইটোৱে কৰিম আৰু দেৰি মানে অলপমান দেৰি হ'লে ৰখিছিলোঁ তোৰো বৰ দেৰি দে বা কিবা খাইছে না নাই ভাত খাইছে আৰু তই কি খাইছে দুটা হাঁহৰ ডিমা বইল কৰা আহিছিল তাকে খাই আছো সেইকাৰণে তোৰ 17 নম্বৰ ৰানি পাছ কৰিব পৰা নাই তই দে হ'ব যা এতিয়া ভালকে যা ভালে যা দেখা দেখি কৰিবি যা হ'ব যা তনে দেখা দেখি কৰিবি শুনছা না আৰু তোকনো কি কম তইতো আজি 16 বাৰে 17 বাৰ ৰানিঙে তো যা ভালকে দিবি যা তইও দে যা মন্দিৰ নামঘৰত খাৱা এটা লৈ যাবি দে বিয়াখন খাৱা লাগব না তোৰ এইবাৰ দে যা ভালকে দিবি বোলো মই যে তোক প্ৰাৰ্থনাটো কৰিব আহিলোঁ কৰিলি না
কচু দিয়ক প্ৰাৰ্থনা নকৰে কি কৰিম ভগৱানৰ ওচৰতে আৰু কি বা কৰে আৰু নাজনো দিয়ক তাকে চিন্তা লাগিছে আপাই কি বেয়া কৰে পৰীক্ষাটো তাকেতো মই তাকে ভাবিছোঁ দিনটো আজি কাম বন কৰিব পৰাই নাই ভাত চাত নবনাওঁ মই আপুনি বনাব ভাত চাত মই ভাত খাবি ৰ বনাই কেনে কাইলাৰ পৰীক্ষা ভাল হ'ব মই জানো পঢ়ত ভালি আমাৰ আপাৰহে মোৰ চিন্তা লাগছি আৰু ভাল হ'ব সি দেখোন দিনটো পঢ়িয়ে আছে কিয় ভাল নম্বৰ তাৰ তাকে তোৰ পঢ়া বুলি তই কৈয়ে থাকা ৰ মই হ'লে দিনটোত 25 বাৰমান মুঠ পেয়ে যাই দেখা পাওঁ তাক কিতাপ খানা কৰি খালি সিনকে কৈ থাকে ৰ'ব বাহিৰত যাই দেখা পাই থাকে চেংৰা চেৰি নামন বাহিৰত যাব মন চন কেম্বা লাগিলি তাৰপিছত পঢ়ে নহয় এইফালে আৰু দেচোন দে পৰীক্ষাটো কি হয় চাই লওঁ ভালেই হ'ব মই জানো আইছি ৰ দে কি বেয়া কৰিলে ভগৱানেহে জানে আৰু কাইলাৰটোতো ভালেই হ'ব আমাৰ আপাৰহে টেনচন আহিছে বাবাহঁত দে যিয়ে নহওক যাওঁতে মন্দিৰত সেৱাটো লৈ গৈছিলি দে কিবা খাইছে নে নাই দে খাইছে দে যিয়ে নহওক পৰীক্ষা তোৰ কেনে হ'ল লেটাৰ পাবা লাগে লেটাৰ নাপলিও 75 মান পাম পা যিয়ে নহওক ভালে হওক দে তোৰ কেনে হ'ল কিবাকে পাছ কৰিব লাগে দেই এবাৰ বিয়াখন খাব পাম না তোৰ পাবা লাগে দেই বিয়াৰ খুৰা বিয়া খাওয়া মই খুৰা কৈছো না আজি ইংগিতত বিশ্বাস নাই আৰু ওপৰত তোৰ কেনে আহিছি গুৰিয়ালতা জমিনি হৈছে ৰ'ব কি জমনি কি জমিনি মানে ইয়াৰ আছে আজি অসমীয়া পৰীক্ষা ইংলিছ পঢ়ি গৈছি কি কয় চোৱাৰ বাচ্চা এক মাৰিম যা তন্দে যা এক আজি পিঠি ফাললো যা মই আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী ক্ৰমাৎ উৎকণ্ঠা বৃদ্ধি পাইছে কিয়নো আৰু কিছু সময় পিছতেই আজি ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল আজি পুৱা আপা কক গেলি আজি ৰিজাল্ট দিব গম নাপা নেকি কি কয় ৰিজাল্ট দিব আজি তে নিউজত দুগুণ ডপডপে আছে গমে বনাই কাম কৰিছো না পাকঘৰত গমে বনাই ৰ'ব আজি ৰিজাল্ট দিব পাকক গেল কবা নোৱাৰো তাক চাও চাই কেনে মাতি যাবা দি তাড়াতাড়ি তই ৰিজাল্ট দিব বুলি আজি গম নাপা নেকি গম পাওঁ গম কে নাপাম আৰু তে যা লৈ ৰিজাল্টটো কি হয় কি নহয় যা এডমিট খান আনছো এমিত কানৰ আছে দেখোন দে তো কি এডমিট লাগে এক মাহ দি পৰীক্ষা দিলি তোৰ ৰোল নাম্বাৰ এতিয়াও মুখস্থ নাই তো আপোনাৰ জানে তো পৰীক্ষা দিছিলে নেকি দিছে যিটো মনত নাই যা খানত ক'বাৰ কিবা নাম্বাৰ থাকে ইমান মনত নাথাকে 1 2 দিন নহয় নহয় এমাইন দি যা হ'ব পাৰে যা তাৰ ধান লিখিন দিবি যা তাড়াতাড়ি লৈ আহিবি ৰিজাল্টটো এইটো হেলা টেনচন ল'বা নেকি তো খালি কয় মিঠাই দিছে জগাল কৰ খালি মিঠে মজা কৰিবা নামকে তই লৈ বিয়া হাতে ৰিজাল্ট লৈ লওক জগাল জানো না দিছো যা নলবা বেলেগৰ ৰিজাল্ট না যাব যা মিঠে কিটা তই লৈ বিয়া হাতে তই কিবা জগাল কৰ যা মই তাড়াতাড়ি বজাৰখিনি লওঁ না মোক কামখিনি কৰিব ঘৰৰ গোটেইখিনি আপুনি যাওক পাৰে যা মাংস লৈ যা মই ওৱান আৰু ফোন কৰিছে না আমাৰ ৰিজাল্ট চাই দিম বুলি কৈছে মাতি দিয়া মই যাওঁচোন তাকে তো মোৰ ভাই এই বিয়াখনৰ কাৰণে টেনচন লাগছি মই বিয়া পাতিব নৰিম নেকি মই এটা কথা সুধো আপোনাৰ এনেকৈ অভ্যাস হয় জানে এই ফেল কৰিলে আপোনাৰ বেয়া দেখা পাই দেখো মই ফেইলে দেখা বেয়া লাগে কৈছো দেখোন নাই বিয়াৰ মই তো গম পালো আপোনালোকে পঢ়া মনত নাথাকিব গুচি যায় চলি যাইলে আপোনাৰ এই ফাঁকে দিয়ে গুচি যাব নাই আৰু এটা কথা হ'ল এইবাৰ কিন্তু মোৰ অলপমান ৰিজাল্টটো ভাল হ'ব কাৰণ লাগছি কাৰণ মই দেখি দিছো না আৰু ৰিজাল্ট ভাল হ'লি বিয়াৰ নহয় এলা পৰীক্ষাৰ ৰিজাল্টৰ পাৰ্টি তিনাপটো ডাইৰেক্ট বিয়াৰ পাৰ্টি আপাতটো ৰিজাল্ট আনিবা গৈছিল এতিয়ালৈকে আহি পোৱা নাই দেখোন নাই ক'ত ৰলাকাই এন্দে আহিছে এন্দক সুধো ৰ কাইলে ৰকচোন ৰ কি কয় দিয়ে নহয় বিয়াখন খাব তোৰ কেনে আহিছি মই ডিষ্টিংশ্যন পাব লাগিছিল ষ্টাৰ পালো 70 পাইছি তাতকে যা গলা চল্লা ৰেডি কৰ তই কি পাৱ বুলি ক'লে বুজি নাপালো মই খুৰা মই ভাল নহয় দক ইমান কি হ'ল এতিয়া ভাল হ'ব বুলি ক'লে ভাই ষ্টাৰ পালো মই ভাবিছিলো মই ডিষ্টিংশ্যন পাম কিন্তু ষ্টাৰ পালো এই মাষ্টাৰে বহিছাতকে ভুল কৰিছে আৰু পাবাই লাগিছিল তই দে যিয়ে নহওক আমাৰ আপা কোথায় তাক ৰিজাল্ট দিয়াৰ পিছত যি ক'ৰবাত গুচি গ'ল গমেই নাপালো ক'ত গ'ল মাতটো পিছৰ পৰা গমেই নাপালো গল্লা আনিবা গেছি বধাইছি আমাৰ মাজত তাপাই আহো দক খুৰা দে যা ই গল্লা আনিবা গেছি বধাই মইতো ধৰিবা পৰা নাই বহাচোক বহি লওঁচোক আপুনিতো মোক বোধহয় চিনি পোৱা নাই নাই চিনি পোৱা নাই চিনি পোৱা নাই ন এই 15 বছৰ আগতে যেন আপোনাৰ ছোৱালীক চাব আহিছিলো
আপুনি যে মোক মেট্ৰিক পাছ নকৰাকে আপুনিতো বিয়া নেদাও বুলি কৈছে এতিয়া ধৰিব পাৰিছি না অঁ এ উদয়পুৰত ধৰিব পাৰিছি ন গম পাইছোঁ বাবা ভালে আছে নে আছো 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 আচ্ছা বাকী কথাটো হ'ল কি জানে আপুনি তোন কৈছিলে মই মেট্ৰিক পাছ নকৰাকে মোৰ তাত চাপি বিয়ান দে আজি মই সেই 15 বছৰৰ পৰা এই ট্ৰাই কৰি এই 16 নম্বৰ বাৰত মই মেট্ৰিক পাছ কৰি আপোনাৰ ঘৰত আহিছোঁ মই মেট্ৰিক পাছ কৰি আহিছোঁ তুমি আহাৰ মই কেইমাহমান পিছতে তোমাৰ ছোৱালীটো বিয়া দি ফেলছোঁ আৰু মই ৰখি থাকিলেতো নহ'ব এনেকৈ কি কয় খুৰা মোৰ সেইটো পিৰিয়ড তাৰমানে নাতনি মেট্ৰিক পাছ কৰিছি মই তাকে পাৰ্টি খাব যাব আছোঁ এতিয়া কি মই ইমান দিনে কষ্ট কৰি মেট্ৰিক পাছ কৰাৰ ফলে নাই গেল হে ভগৱান 10টা বজাৰ পাই 2টা বাজিলে এতিয়াক লাগি সি আহিয়ে বনাই ক'ত ৰলাক চলি ক'বা নোৱাৰো হা আইছি ৰ কি বেয়া হ'ল তাৰ পৰীক্ষাটো বাছাৰ অ চলি ৰ ৰিজাল্ট কি হ'ল ৰিজাল্ট কি বকাই আছা ডকাই গে ৰিজাল্ট কি হ'ল ৰিজাল্ট দেউতা বয়া আছে দে ৰিজাল্ট বেয়া আহিছে বয়া আছে যা হওক যা একো নহয় যা আবার ভাল হ'ব যা এটা কাম কৰ 2টামান খাই লগে যা ভাত তাত যা আবার ভালকে দিবি যা মোৰ পৰীক্ষাটো বয়া আছিল মোৰ সেইটো টেনশ্যন আছিল এতিয়া ঘৰত আহি মোৰ দেউতাক লাগি টেনশ্যন লাগিল দেউতাৰ এইটো ৰিয়েকশ্যন এনাই মাৰো কাটুকে থাকে না সপানে দেখি আছোঁ মই টিপি চাওঁ ৰ সপানো নহয় কিবা এটা গণ্ডগোল আছে নেকি দেউতাটো এনেকুৱাও নকৰে এঘণ্টা যি হয় বুজা একে কিবা আছে না ঘৰ পাকঘৰত চাহ ৰাখাৰ কাৰণে বালা চালা মুচি ল ৰ কি কৰিছে আপুনি এগলা এই কিবা এটা কৰি আছো ৰ বালা চালা মুচি ল গাত লাগবা দিবা নৰা কি এগলা কৰিছে গাজালটো বঢ়িয়া জাগাত আছে আই গাজালটো বঢ়িয়া জাগাত আছে গাজালটো দেউতালে কি কৰিব দিছে পাপা আহিছে নেকি হে পাপা আহিছি বোধা ভিতৰত আছে বোধা চাগে চোন চা আজি অলপ বজাৰ পাপা ক'ত যা ৰ যাবি ৰ হাচোন কি হ'লে যা যাবি ৰ ক'ত যা ৰয় নাযাওঁ ক'ত নাযাওঁ নহয় আচোন যাবি ভিতৰত যাবি নাযাওঁ মই আকৌ আচোনা ভিতৰত যাবি নাযাওঁ যাবি ভিতৰত যাবি আচোনা নাওমান ৰেষ্ট ল সেকেন্ড শো স্টার্ট করিম র 2 মিনিট র ফের খান দি দাও নাওমান রেষ্ট ল সেকেন্ড শো আরম্ভ করিছু র মাইরা পাইতে নাঙ্গে রে মারা তো তোক মেট্রিক ফেল করাত কা জাকির কুত কম হইছে বাদাম কত মারা তো আরো মারক দিতা মান আরো মারক তা আই গো বন্ধু রে মারক মুড়ি দেব মুড়ি তা মারতা মুড়ি দেবা কোনাই দে মুড়ি যা কিছু র চাই এই পলা বন্ধু রে যাই আই তো দশমান পলা বেটা বিয়া পলা দশমান দশমান বাসা এক উলি দাও এক মারি মারি লাভ নাই এক রাখি লাভ নাই হরি এটা কাম কর তুই যে আমার চলি পিঠি পে অলপ চাল চিনি রাখি আর হ্যাঁ জাগলে কি অলপ আমার চলি বলি কিছু ওলো ভাইতে খাবো তো কইতে থাকলে তখন আমরা করব না গিয়ে করি জামাই হতে চুপ পেতে বিয়া বই তো বিয়া বই কি করব তে আন্না দি করো বিয়ে গেছি এতিয়া মই কেনেকে যাম তাতে হ্যাঁ এ পয়সা দিছি তাতে বিয়া হতে খাই লই হ্যাঁ বিয়া হতে খাওয়া পুছিয়া দিছে তা তো বিয়া হতে খাওয়া পুছিয়া দিছে জুমা বাড়ি যা চলো তো ভাই জুমা বাড়ি